আজি মই অন্য এটা কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। গতিকে আপোনালোকে কাহিনীটো শুনি ভাল পাব। এতিয়া যদুবংশ ধ্বংস কৰাৰ কাৰণে ভগৱান কৃষ্ণই কিয় চেষ্টা কৰিছিলে সেই বিষয়ে অকণমান আমি আলোচনা কৰোঁ। যদুবংশ ধ্বংস কৰাৰ কাৰণে কৃষ্ণই ঋষিসকলক দ্বাৰকাৰ পৰা পিণ্ডকলৈ মাতি আনিছিলে আৰু তাতে ঋষিমুনিসকল যেতিয়া বসবাস কৰি আছিলে তেতিয়া যদুবংশৰ এচাম ডেকাই ঋষিসকল সঁচাকৈ তেওঁলোক পাৰ্গত হয় নে নহয় এইটো পৰীক্ষা কৰাৰ কাৰণে তেওঁলোকৰ মাজৰ পৰাই এজন ল'ৰাক অৰ্থাৎ জাম্বৱতীৰ পুত্ৰ শাম্বক স্ত্ৰী সজাই ঋষিসকলৰ মাজলৈ লৈ গৈছিলে। গতিকে ঋষিসকলে তেখেতসকল ইমানেই পাৰ্গত আছিল যে তেখেতসকলে অলপ কিবা ধ্যান কৰিলে সকলো কথা গম পায়। গতিকে তেওঁলোকে ঋষিসকলৰ ওচৰত গৈ যেতিয়া শাম্বক ক'লেগৈ যে আমাৰ এওঁ গৰ্ভত কি হ'ব, ল'ৰা হ'বনে ছোৱালী হ'ব মহাশয়, আপোনালোকে অকণমান আমাক জনাওক। তেতিয়া ঋষিমুনিসকলে ধ্যান কৰি পেলাই চাই দেখিলে এওঁলোকে আমাক ভণ্ড কৰিবলৈ আহা বুলি তেওঁলোকে ক'লে আৰু কৈ পেলাই তেতিয়া ক'লে যে এওঁৰ গৰ্ভত এডাল মুখল জন্ম হ'ব। গতিকে তেওঁলোকৰ ঋষিমুনিসকলৰ ওচৰৰ পৰা যেতিয়া গুচি আহিলে, আহি দূৰত আহি পেলাই কাপোৰ যেতিয়া খুলি দিলে তেতিয়া শাম্বৰ দেহৰ পৰা এডাল মস্ত লোহা ওলাই পৰিলে আৰু সেই লোহাডালেই হৈছে কি যদুবংশ ধ্বংস কৰাৰ মূল কাৰণ। গতিকে সেই লোহাডাল আনি পেলাই ৰজা উগ্ৰসেনক দিলে। ৰজা উগ্ৰসেনে সেই লোহাডাল সকলোবিলাক কমাৰ মাতি আনি পেলাই সেইডাল লোহাডালক পিতালে, পুৰিলে আৰু পিতাই লোহাডাল অৱশেষত একেবাৰে সৰু কৰি পেলালে। তাৰপিছত সেই যিখিনি গুড়া ওলালে আৰু সামান্য এডোখৰ লোহা ৰৈ গ'ল, সেই সকলোবিলাক নি পেলাই সাগৰৰ পানীত পেলাই দিলে। সাগৰৰ পানীত পেলাই দিয়াৰ পিছত সাগৰৰ ঢৌত সেই লোহা গুৰিবিলাক বামত আহি উঠিলেহি আৰু সেই লোহা টুকুৰা এটা প্ৰকাণ্ড মাছে খাই পেলালে। গতিকে সেই যে লোহা গুৰিবিলাক যে বামত উঠিলে সেইবিলাকৰ পৰাই এজাত বন উৎপন্ন হ'ল। সেই বনজাতৰ নাম হ'ল কি মাদুৰী বন। গতিকে মাদুৰী বন উৎপন্ন হ'ল আৰু সেই মাদুৰী বনৰ দ্বাৰাই যদুবংশৰ সকলোবিলাকক ধ্বংস কৰিব। আৰু সেই লোহাৰ টুকুৰা যে পৰি গ'ল, পানীত যে পেলাই দিলে, সেই লোহা টুকুৰা এডাল মাছে খাই দিলে আৰু সেই মাছটো ব্যাধৰ যিসকল মাছমৰীয়া আছিল, চিকাৰী ব্যাধৰ মাছমৰীয়াসকলে জালত সেই মাছটো বন্দী কৰিলে। বন্দী কৰি সেই মাছটো ৰজাৰ ঘৰলৈ লৈ গ'ল আৰু তাতে যেতিয়া মাছটো কাটে লোহাডোখৰ সেই মাছৰ পেটৰ ভিতৰত পাই পেলাই লোহাডোখৰ ৰজাক দি দিলে আৰু ৰজাই সেই লোহাডোখৰ নি পেলাই কমাৰৰ তাত পিতাই পেলাই তেওঁ ধনুৰ আগত কাৰ বনাই ল'লে আৰু সেই কাৰ লৈ পেলাই তেওঁ চিকাৰলৈ গৈছিলে। আৰু সেই যে ব্যাস যে হ'ল মানুহজন, সেই মানুহজন আগৰ জন্মটোত তেওঁ কোন আছিল? বালি ৰজাৰ পুত্ৰ। গতিকে বালিৰ পুত্ৰ আছিল অংগদ। গতিকে অংগদক ৰামৰ দিনত ভগৱানে তেওঁক এটা বৰ দিছিলে যে তোমাৰ পিতৃ বৈৰীক তুমি পৰজন্মত তুমি বধ কৰিব পাৰিবা। গতিকে পৰজন্মত আহি পেলাই অংগদ সেই ব্যাধ হৈ জন্ম হৈ পেলাই তেওঁ সেই ধনুকাৰ লৈ পেলাই চিকাৰ কৰিবলৈ গৈছিলে। যাওঁতে ভগৱান কৃষ্ণ বৈকুণ্ঠ যেতিয়া যাবলৈ সময় হৈছে, যে সকলোবিলাক যদুবংশ ধ্বংস কৰি পেলাই তেওঁ বৈকুণ্ঠলৈ যোৱা সময়ত সৰু অস্ত্ৰৰ তলত থাকোঁতে তেতিয়া ব্যাধ চিকাৰীয়ে গৈ পেলাই সেই ধনুকৰ তেওঁ গাত নিক্ষেপ কৰিছিলে। গতিকে তেতিয়া তেওঁ কান্দি কাটি হাউলি জাউলি হৈছিলে। তেতিয়া ভগৱান কৃষ্ণই কৈছিলে তুমি কান্দা কটা নকৰিবা, এয়া হ'ল তোমাৰ প্ৰাপ্য, তোমাক মই আগৰ জন্মত তোমাক দি থৈছিলোঁ। গতিকে তোমাৰ পিতৃ বৈৰীক তোমাৰ বধ কৰিব পাৰিবা বুলি তোমাক কৈছিলোঁ। গতিকে সেইকাৰণে এইটো ময়ে দিয়া বৰ। গতিকে তুমি কান্দা কুটা নকৰি তুমি যোৱাগৈ, সেই বুলি পেলাই বুজাই বৰাই ব্যাধক পঠাই দিলে। ইয়াৰ পিছৰ বাকীখিনি কথা আমি পৰৱৰ্তী সময়ত আকৌ আলোচনা কৰিম।